হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আছে ৰাস। আজি ৰাসত মই লৈছোঁ কৃষ্ণ পাঠ। অকল মই নহয়, 12জন কৃষ্ণ আছে, 12জনী ৰাধা আছে আৰু গোপীও আছে। ভিডিঅ'টো বহুত ধুনীয়া হ'বলৈ গৈ আছে আৰু ৰাসখনো খুব সুন্দৰ হ'ব, গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব। আৰু এতিয়া ওলামগৈ, ধুনীয়াকৈ ওলাই মেলি লওঁ। ভিডিঅ'টো আপোনালোকক দেখাম, ভিডিঅ'টো শেষৰলৈকে চাই থাকক। এতিয়া মেকআপ কৰিব আহিছোঁ। বৰ্তমান মোৰ খুৰীয়ে এতিয়া মেকআপ কৰি দি আছে। আৰু এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ যে আপোনালোকক যদি মেকআপ লাগে, যিকোনো মেকআপ, যি মেকআপেই আপোনালোকক লাগে, আপোনালোকে মোৰ খুৰীৰ ওচৰত কৰিব পাৰিব। খুব ধুনীয়া এটা মেকআপ কৰে আৰু ফটোৰ কাৰণে মোৰ খুৰা হয় ফটোগ্ৰাফাৰ, আৰু ফটো ধুনীয়াকৈ উঠিব পাৰিব। আৰু ৱেডিঙৰ ভিডিঅ'সমূহো খুব এটা ধুনীয়াকৈ কৰে। গতিকে আপোনালোকক যদি প্ৰয়োজন হয় আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মই তেওঁৰ লগত আপোনালোকক যোগাযোগ কৰাই দিব পাৰোঁ। বৰ্তমান আহি পালোহি ৰাস, আৰু আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। ভিডিঅ'টো শেষৰলৈকে চাই থাকক।
to the